तुम जो आए जिंदगी में बात बन गई তাহলে যে মই দিনটো ফোন কৰা নাই পাই ফোন তাকে কওঁ ৰ পগলালে ফোন কৰিলেই এই মই কিমান কওঁ তাক এই 8টা পৰা 9টাৰ ভিতৰত মোক ফোনটো নকৰিবা মই আউসী জোনাকখন চাই ইমান ভাল পাওঁ আৰু সি মোক ডিষ্টাৰ্ব কৰিবলৈ এইটো সময়তে ফোন কৰে ৰহ কাটি দিওঁ এইটো আও ফোনটো কাটি দিছে যে কি হলো আজি এই পগলাটো শান্তি নাই আৰু ই জানেই মই এখন চাই আছো বুলি সি কিয় বাৰু ফোন কৰি ডিষ্টাৰ্ব দিব লাগে বুজি নাপায় নেকি কিবা ইয়াক ফোন কৰি গালি কেইটামান দি লওঁ হেল্ল' তুমি কিন্তু একো কথা বুজি নোপোৱা আকৌ দেই কি হলো তোমাৰ মই যে 8টাৰ পৰা আউসী জোনাকখন চাওঁ তুমি গম পোৱা নাই বাৰু তুমি এইটো সময়তে মোক ডিষ্টাৰ্ব কৰিবলৈ পোৱা এনেকৈ ডিষ্টাৰ্ব কৰি থাকিলে কিন্তু ভাল মই ব্ৰেকআপ দি দিম কিন্তু মই কিন্তু এনেকৈ ডিষ্টাৰ্ব কৰি থাকিলে মই থাকিব নোৱাৰোঁ কিন্তু দেই ৰিলেশ্যনত আৰে তুমি সেই সাধাৰণ চিৰিয়েলখনৰ লগত লাগি মোক ব্ৰেকআপ দিবা তই এই আউসী জোনাকখনক অকল চিৰিয়েল বুলি কৈছ হা সেইখনৰ লগত আমাৰ ইমোশ্যন জড়িত হৈছে জানো ইমোশ্যন জড়িত হৈছে হা তই সেই চিৰিয়েলখনত তোৰ লগত তুলনা কৰিছ হা তই কিনো চিৰিয়েলখন মোৰ কাৰণে বহুত ডাঙৰ বস্তু তই বুজি পোৱা নাই এতিয়ালৈকে হা যা তোৰ আজি এই কথাত মই বহুত হাৰ্ড হৈছোঁ তোক মই আজি ব্ৰেকআপ দি দিছোঁ তোক মই বহুত বেয়া পাইছোঁ আৰে তুমি কথাটো শুনাচোন যি ল'ৰাই আউসী জোনাকৰ নিচিনা কাহিনীটো সন্মান কৰিব নোৱাৰে সেই ল'ৰাই মোক কি সন্মান কৰিব হা হৈ গ'ল বহুত হৈ গ'ল তোৰ ভাগত আজি তোক মই ব্ৰেকআপ দিছোঁ যা যি কৰ কৰি থাক হা কি ক'লা